নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন চাকৰিৰ খবৰ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। বন্ধুসকল, যোৱা ভিডিঅ'টোত SSC কনষ্টেবল ড্ৰাইভাৰ ভেকেন্সিৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু আজিৰ ভিডিঅ'টোত SSC হেড কনষ্টেবল ভেকেন্সিৰ বিষয়ে আলোচনা কৰিম। এই পদটোৰ বাবে প্ৰয়োজনীয় নথিপত্ৰৰ লগতে ভিডিঅ'টোৰ সবিশেষ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। ষ্টাফ সিলেকশ্যন কমিশ্যন চমুকৈ SSC ফালৰ পৰা 857টা হেড কনষ্টেবল AWO আৰু TPO ভেকেন্সি নতুনকৈ মুকলি হৈছে। ইয়াৰ বাবে আপুনি যদি ইলিজিবল হয় তেন্তে অনলাইন আবেদন দাখিল কৰিব পাৰিব। ইয়াৰ পোষ্টটোৰ নাম হৈছে হেড কনষ্টেবল এছিষ্টেণ্ট ৱায়াৰলেছ অপাৰেটৰ AWO বা টেলিপ্ৰিণ্টাৰ অপাৰেটৰ TPO। ইয়াত টোটেল পোষ্ট আছে 857, যিটো মেলৰ বাবে হয় 573 আৰু ফিমেলৰ বাবে 284। চ' বন্ধুসকল, এই পদটোৰ বাবে আপোনালোক পুৰুষ মহিলা সকলোৱে আবেদন কৰিব পাৰিব। নেম অফ অৰ্গেনাইজেশ্যন দিল্লী পুলিচ, মানে দিল্লী পুলিচ আণ্ডাৰতে এই পদটো মুকলি হৈছে। নেম অফ এক্সামিনেশ্যন হেড কনষ্টেবল এছিষ্টেণ্ট ৱায়াৰলেছ অপাৰেটৰ AWO টেলিপ্ৰিণ্টাৰ অপাৰেটৰ TPO ইন দিল্লী পুলিচ এক্সামিনেশ্যন 2022। পে মেট্ৰিক্স পে লেভেল 4 ৰেছ 25,500 to 81,100। তাৰ মানে আপোনালোকে যদি এই চাকৰিটো পায় বা আপোনালোকে এই চাকৰিটোৰ বাবে যোগ্য হয় তেন্তে আপোনালোকে 25,500ৰ পৰা 81,100ৰ ভিতৰত দৰমহা পাব। ইয়াৰ বাবে আপোনালোকে মাষ্ট বি চিটিজেন অফ ইণ্ডিয়া হ'ব লাগিব আৰু লগতে আপোনালোকৰ এইজ লিমিটটো দি দিছে 18ৰ পৰা 27 বছৰৰ ভিতৰত। তাৰোপৰি আপোনালোকৰ বয়সৰ ক্ষেত্ৰত এইজ ৰিলেক্সেশ্যন দিয়া আছে, য'ত SC আৰু STৰ বাবে 5 বছৰ আৰু OBCৰ বাবে 3 বছৰ। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 10+2 মানে 12 পাছ আৰু আপোনালোকে ছায়েন্স আৰু মেথছ ছাবজেক্টটো কম্পালচৰি থাকিব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ উপৰিও আপোনালোকৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব, য'ত আপোনালোকে 15 মিনিট সময়ত আপোনালোকে 1000টা ৱৰ্ড টাইপিং কৰিব পাৰিব লাগিব। টেষ্ট অফ বেচিক কম্পিউটাৰ ফাংচনছ, আপোনালোকে অপেনিং ক্লজিং অফ PC মানে আপোনালোকে অপেন আৰু ক্ল'জ কৰিব জানিব লাগিব কম্পিউটাৰটো। লগতে প্ৰিণ্টিং MS অফিচ ইউজেছ, আপোনালোকে MS অফিচ ইউজ কৰিব জানিব লাগিব। ছেভিং এণ্ড মডিফিকেশ্যন ইন টাইপ টেক্সট, আপোনালোকে টেক্সটটো যিটো টাইপিং কৰিব সেই টেক্সটটো মডিফিকেশ্যন কৰিব পাৰিব লাগিব আৰু লগতে পেৰেগ্ৰাফ ছেটিং কৰিব পাৰিব লাগিব আৰু নাম্বাৰিংটো কৰিব পাৰিব লাগিব। মানে আপোনালোকৰ মিনিমাম 6 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেটখন প্ৰয়োজন হ'ব। ইয়াৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো হ'ব আদাৰ্ছসকলৰ বাবে 100 ৰুপিজ, উইমেন SC ST PWD ESMৰ বাবে নীল, মানে এইসকলে কোনো ধৰণৰ পে'মেণ্ট পে' কৰিব নালাগে। ইয়াৰ পে'মেণ্ট মোডটো হ'ব SBI চালান, নেট বেংকিং বাই ইউজিং ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্ট্ৰ', ৰুপে কাৰ্ড, ডেবিট কাৰ্ড আদিৰ পৰা আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। ইয়াৰ বাবে আপোনালোকে 8 জুলাই 2022 তাৰিখৰ পৰা 29 জুলাই 2022 তাৰিখলৈকে অনলাইন আবেদন দাখিল কৰিব পাৰিব। চ' বন্ধুসকল, আপোনালোকে যদি ইয়াৰ বাবে ইলিজিবল হয় তেনেহ'লে ডেছক্ৰিপশ্যনত গৈ ইয়াৰ লিংকটো পাই যাব, তাত ক্লিক কৰি আপোনালোকে অনলাইনটো নিজৰ মোবাইলতে সম্পন্ন কৰি ল'ব পাৰিব। চ' বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিলে আৰু ইনফৰমেশ্যনটো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। জয় আই অসম।